হাছলিন ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই বাৰু। এই মাত্ৰ এতিয়া ভিডিঅ' এটা আপলোড কৰিছোঁ, আপোনালোক সকলোৱে চাব দেই। আৰু এইফালে আমাৰ বিচনা সামৰাই নাই, বিচনা সামৰিবলৈ লৈছোঁ। আৰু কি হ'ল জানেনে, মই আমাৰ ইয়াত মানে কি আমি যিহেতু কোৱাৰ্টাৰত থাকোঁ ন, ইয়াত মানে ফুল চুল মানে ৰুবলৈ ইমান জেগা নাই। বাৰান্দাত জেগা আছে টাব চাব থ'বলৈ, কিন্তু আৰু কি হৈছে ইয়াত থ'লেই আমাৰ ইয়াত দুজনী অকণমানি আছে, চবেই গম পায়, সিহঁতে একদম বৰবাদ কৰি দিয়ে চব। আৰু তাৰ মাজতে মোৰ মানে আগতে ইমান মন নাছিলে, কি জানো হ'ল ঘপককৈ ফুল চুল ৰুবলৈ বৰ মন গ'ল। তাৰপিছতে আনি মই ভিতৰতে কেইটা বেছি নহয় 5টা নে 6টা টাবত ফুল থ'লোঁ। তাৰপিছতে কি হ'ল, এটা ফুলৰ পুলি আমাৰ মেকুৰী পোৱালি এটা আছে, ইমানেই অঘাইতম নহয় মেকুৰী পোৱালিটো, পুলিটো উঘালি দিলে। এতিয়া ইমান বেয়া লাগিছে, ফুল নায়ে হ'লেও যিকেইটা আছে সেইকেইটা উঘালি দিলে। 1 মিনিট ৰ'বা দেখাইছোঁ। এইটো চাওক, ইমান দুখ লাগিছে, উঘালি দিলে পাম এইকেইটাই আৰু চাই থাকিব ভিডিঅ'টো শেষৰলৈকে, আৰু জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আৰু এইবোৰ মই সামৰি লওঁ, তেন্তে চাই থাকিব ভিডিঅ'টো। এইফালে আমাৰ বিচনা সামৰা হৈ গ'ল, আৰু এইজনী আমাৰ চুনু সেয়া দলক খাইছে, আৰু এজনী একো নাখায় বাৰু। কাহ ধৰিছে নিয়ে ৰাতিপুৱাৰ কাম বন কৰি লাহেকৈ হৈছে, আৰু এতিয়া দুপৰীয়া কেনে কাটিব লৈছোঁ চব্জি। এইফালে আমাৰ চব্জি মূলা, দাংবডি, আলু মিক্সকৈ গ্ৰেভিকৈ বনাম, আৰু বেঙেনা চাটনি বনাম, আৰু দাইল ভাত আজি বাছ সিমানেই। এইফালে মই বাতি এটাত ময়দা, নিমখ, চেনি, বেকিং দি পেলি অকণ ভালকৈ গৰম পানী অকণ দি এনেকৈ ফেটি লৈছোঁ। আপোনালোকৰ ওচৰত যদি তিল থাকে তিল দি দিব, তেতিয়া খাবলৈ ভাল হয়। মই এতিয়া পিঠা বনাম, চাই দিব। কেৰাহীখন ভালদৰে ধোঁৱা ওলোৱালৈকে গৰম কৰি ল'ব লাগিব, তেতিয়াহে পিঠাবোৰ ভালদৰে ফুলিব, নহ'লে নুফুলে। আৰু ফুলিলেহে খাবলৈ কোমল হয় আৰু বহুত টেষ্টি হয়। এনেকৈ খাই চাবচোন, আৰু কোনোবাই যদি খাইছে প্লিজ কমেণ্টত জনাব। এইফালে আমাৰ কেৰাহী গৰম হৈ গ'ল, মই তেতিয়া পিঠাকেইটা দি দিম। গেছটো অকণমান কমাই দিম, নহ'লে জ্বলি যাব। বেছিফালে চুনু আৰু মই এতিয়া চাহ খাম। চুনু নুচুবা, গৰম চাহ। এয়া আমাৰ চাহ পিঠা ৰেডি, আমি খাই লওঁ। চুনু বাবাই কি দিম, বাবাই কোৱা। উমা গৰম আছে, আৰে ৰবা দিম ঠিক আছে, আমি খাই লওঁ। এইফালে আমাৰ দুপৰীয়াৰ কাঁহী ৰেডি। এইফালে ফ্ৰেঞ্চবিন ভাজি, আকৌ ডিম, এইফালে ভুজিয়া, আৰু সেইবোৰ বুট, ইয়াত বুট কেইটামান আছিলে দি দিলোঁ, আলু, বিলাহী, দাংবডি, মূলা, তৰকাৰী সেয়াই। বেঙেনা পিটিকা কৰিম ভাবিছিলোঁ, পাছত মন নগ'লে আৰু। ঠিক আছে, আমি খাই লওঁ ভাতকেইটা, চাই থাকিব ভিডিঅ'টো। হাজবেণ্ডৰ লগত গৈছিলোঁ দোকানলৈ, আৰু মাহেকীয়া বজাৰ বুলি নহয়, আমাৰ প্ৰায় 15 দিনৰ কাৰণে কৰা হয়, তাৰপিছত আকৌ অনা হয়, আৰু তাৰ 15 দিনৰ মাজতে অনা হয়, তাৰপৰা মাজতে আকৌ যাবলৈ লাগে কি নাই কি আনিবলৈ। সেইকাৰণে ভাবিলোঁ কি আনো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যিহেতু মই ভ্লগ কৰোঁ ন, ভ্লগ কৰোঁ, দিনটোত কি কৰোঁ কি নকৰোঁ প্ৰত্যেকটো কথা আপোনালোকক জনাওঁ। সেইকাৰণে ভাবিছোঁ মই কি বজাৰ কৰিলোঁ তাকো দেখাওঁ আপোনালোকক। একেবাৰে সাধাৰণ বস্তু কেইটামান আনিছোঁ, মানে অকল পাকঘৰৰ বস্তু, পাকঘৰৰ মানে এইবোৰ চেনি, বিস্কুট, এইবোৰ তেনেকুৱাই। 1 মিনিট দেখাই দিব। কি হ'ল, কি লাগে, কোনটো ল'ৰা ছোৱালীৰ পৰা মানে শান্তি নোহোৱা হৈছে। একদম মানে নিজৰে কাম কৰিব নে ইহঁতৰে কাম কৰিব, একদম মানে শান্তি নোহোৱা হৈ গ'ল। তাকে বাকী কাৰ ঘৰত ল'ৰা আছে, মোৰ মানে ছাবস্ক্ৰাইবাৰ বুলি নজনা ভিডিঅ'টো চাইছে, কাৰ ঘৰত ল'ৰা ছোৱালী আছে আৰু এনেকুৱা উৎপাত কৰে প্লিজ জনাবচোন দেই। আৰু প্ৰথমতে এইফালে সেয়া চেনি আনিলোঁ, ইয়াত থৈছোঁ দেই, তুমি নুচুবা। আৰু এইবোৰ মেগী, এয়া আমাৰ চুনুৰ মেৰিগ'ল্ড,
ভিটা আৰু এইবোৰ ধনিয়া জিৰা এইবোৰ এইটো এটা ভুজিয়া পেকেট জলকীয়া এইটো ডন ক্ৰান্তি পতঞ্জলি হয় হাজবেণ্ডে ইউজ কৰে মইতো ইউজ নকৰোঁ মই ক্লোজ আপ ইউজ কৰোঁ য়েছ মই ক্লোজ আপ ইউজ কৰোঁ আৰু এইবোৰ ভাজিছ নহ'লেতো নহ'বই আৰু দিন গৰম দিন ঠাণ্ডা দিন যে কথা নাই এইবোৰ আৰু আছিলে এইটো ৰ'বা দেচোন চুনো নামাচোন ইয়াত বহাচোন বহা দেই উঠিবা বদমাচি নকৰিবা সেইবোৰ আৰু আছে এইটো চয়াবিন আৰু ইয়াত আছে হালধি জিৰা ধনিয়া এইবোৰ আৰু এইটো এল'ভেৰা জেল ৰিফাইন এইবোৰ আপোনাৰ মিঠাতেল ৰিফাইন তেল আৰু এইটো এটা চুজিৰ পেকেট আৰু এইটো অন্নপূৰ্ণা ঘিউ এটা এয়া কাজু পেকেট আৰু এটা জলকীয়া গুড়ি পেকেট আৰু হালধি পেকেট এই মগু দাইল আমাৰ মগু দাইল অকল চুনুৱে খায় সেইকাৰণে চুনুৰ কাৰণে অনা হয় কমকৈ অনা হৈছে তাই খাই কাৰণে আমি মগু দাইল নাখাওঁ এইটো 3টা ডালডা ঘিউৰ পেকেট কেতিয়াবা লাগে সেইকাৰণে আনি থওঁ পৰিব দিয়ে এয়া বুট এফালে বিস্কুট ৰ'বা এয়া এটা বেচনৰ পেকেট এইফালে আলু পিঁয়াজ সেই সিমানে আকৌ যাবলৈ লাগিব যিহেতু আমাৰ দোকান বাকী এখন আমাৰ এনেকুৱা দোকান ধৰি লৈছে ন দোকানৰ পৰা অনা হয় বাকী দোকান এখন আছে তাৰ পৰাই অনা হয় গেলামাল দোকানৰ পৰা এতিয়া গোটেইখিনি বস্তু নাপালে যিহেতু দোকানতো বস্তু নাছিলে সেইকাৰণে এতিয়া আধা আধাই নিলে চব আকৌ যাবলৈ লাগিব আজিৰ সেই বস্তু সিমানে আৰু কিবা কিবি দুটামান আছে আৰু নেদেখা আৰু সেইবোৰ দেখাই থাকিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব ঠিক আছে হেল্ল' গাইজ আজি হয় পিছদিনা ৰাতিপুৱা আৰু মই এইফালে চাহ খাবলৈ লৈছোঁ আৰু কালি ৰাতিয়ে ভিডিঅ' কৰা কালি ৰাতি এইবোৰ কালি ৰাতি অকণমান ভিডিঅ' নকৰিলোঁ যিহেতু বহুত সময় হৈ গৈছিলে ভাত পানী খাই শুই দিলোঁ শুই দিয়াৰ পিছত পিছদিনা আকৌ এতিয়া লগ পাইছোঁ আৰু ভাবিছোঁ এতিয়া ভিডিঅ'টো শেষ কৰি দিওঁ যিহেতু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ তেন্তে বাই বাই